নমস্কাৰ লৈ আছে আন এটি গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰ নগৰত অসম ছাত্ৰ সন্থাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ বিধ্বস্ত অসম ট্ৰাংক ৰ'ডৰ নিৰ্মাণৰ দাবীত নগৰ ষ্টেচন চাৰিআলি পথ অৱৰোধ আছুৰ হতাব্যস্ত এটা অতি গুৰুত্বপূৰ্ণ পথ ট্ৰাংক ৰ'ডৰ জৰাজীৰ্ণ অৱস্থাত দীৰ্ঘদিন ধৰি ৰাইজে জীয়াতু ভুগিব লগাত পৰিছে। বিভিন্ন সময়ত এই পথছোৱাৰ মেৰামতিৰ নামত বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আহিছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে পথটোৰ যাতায়াত সুচল হৈ উঠা নাই। আজিও শিৱসাগৰৰ পৰা প্ৰীতি পাৰিকৰ ৰিপৰ্ট, দিছপুৰ দিল্লী নিউজ, গুৱাহাটী। যদি কাম নহয় তেওঁলোকে এটা হুমুকি দিছে কাৰ্যালয় বন্ধ কৰি দিব। শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি যিটো অসম ট্ৰাংক ৰোড ভটিয়াপাৰৰ পৰা আপোনাৰ শিৱসাগৰ নগৰৰ মাজমজিয়াৰে দ্বিতীয় অফিচৰ ওচৰলৈকে যিটো পথ, এই পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে। আজি আমি যোৱা 8 তাৰিখৰ দিনাখন আমি এখন মেমৰেণ্ডাম দিছিলোঁ জুলাই মাহৰ, আৰু গড়কাপ্তান বিভাগক আমি স্মাৰক পত্ৰ দিয়াৰ পাছতো তেওঁলোকৰ কোনো কমিউনিকেশ্যন নাই। তেওঁলোকে আজিৰে পৰা যেতিয়া আমি পথ অৱৰোধ কাৰ্যসূচীৰ কথা ৰাজহুৱা কৰিলোঁ, পৰৱৰ্তী সময়ত তেওঁলোকে তাৎক্ষণিকভাৱে আজিৰে পৰা কাম আৰম্ভ কৰিছে, কিন্তু এই কাম কেৱল ৰাইজক আবহাৱা ভাবিবৰ কাৰণে বুলি আমি জানিব পাৰিছোঁ। আৰু এই ৰাইজক আবহাৱা ভৰা কাৰ্যটো কেতিয়াও গ্ৰহণ কৰা নহ'ব। আমি এটা কথা স্পষ্ট কৰি দিছোঁ, যেতিয়ালৈকে গড়কাপ্তানি বিভাগে এই কাৰ্য ৰাইজক আশ্বস্ত হ'ব পৰাকৈ, ৰাইজে যাতায়াতত সুচল হ'ব পৰাকৈ তেওঁলোকে কৰি নিদিব, তেতিয়ালৈকে আমি ছাত্ৰ সন্থাই তীক্ষ্ণ দৃষ্টি ৰাখিম। আৰু যেতিয়ালৈকে তেওঁলোকে পাৰ্মানেণ্ট কাম আৰম্ভ কৰাৰ আগত এই ৰাস্তাটো অন্তত যাতায়াতৰ সুচল হোৱাকৈ টেম্পৰৰী তেওঁলোকে মেৰামতি কৰি মানুহ অহা যোৱা কৰিব পৰা কৰি দিব লাগিব। অন্যথাই আমি আহিব লগা দিনত গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ত তলা বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিম, যিহেতু তেওঁলোকৰ কোনো কামেই নাই, তেওঁলোকৰ ঠিকাদাৰৰ ওপৰত নিয়ন্ত্ৰণ নাই। কোনোবা ঠিকাদাৰে কাম পায়, তেওঁলোকক আচলতে প্ৰশাসনক ঠিকাদাৰসকলে তেওঁলোকে ঘূৰাই থাকে, সংশ্লিষ্ট বিভাগটোক ঠিকাদাৰসকলে নিজৰ মতামতেৰে পৰিচালনা কৰে। এই কথা কেতিয়াও গ্ৰহণ কৰা নহ'ব। আহিব লগা দিনত আমি গড়কাপ্তানি বিভাগৰ কাৰ্যসূচীত আমি তলা বন্ধৰ দৰে কাৰ্যসূচী তেওঁলোকৰ কাৰ্যালয়ত গ্ৰহণ কৰিম। বিভাগটো নথকাই ভাল। হয়।